Hey guys, এয়া আজি মই সজনা আৰু মাছৰ সৰিয়হৰে বনোৱা ৰেচিপি দেখাব বিচাৰিছোঁ। এইখিনি হ'ল সজনা, এইখিনি বিলাহী মই মিক্সিত মাৰি লৈছোঁ, এইখিনি সৰিয়হ, পিঁয়াজ, আদা, নহৰু একেলগে মাৰি লৈছোঁ। এইখিনি হ'ল আদা নহৰু পেষ্ট হয় কিনিব পৰাটো। এইখিনি হালধি, এইটো নিমখ, এইখিনি জিৰা, ধনিয়া আৰু জলকীয়া, শুকান জলকীয়া একেলগে মিক্সিত মাৰি লৈছোঁ। এটা জিৰা, এটা মিঠাপাত, এইখিনি আলু, এয়া মাছ। আহকচোন কেনে বনাওঁ। মই এতিয়া কেৰাহীটো বহাই দিছোঁ গৰম হ'বলৈ। মাছখিনি হালধি নিমখ কেৰাহী গৰম হৈ গ'ল, মই তেল দি দিছোঁ। প্ৰথমে মাছখিনি ভাজি লওঁ। মোৰ তেল গৰম হৈ গ'ল, মাছটো দি দিওঁ। মাছটো অলপ ৰঙা হ'লে উলটিয়াই দিম। মাছখিনিতে উলটিয়াই দিম। লাহে লাহে মাছটো উলটিয়াই দিব লাগে, নহ'লে মাছটো ভাঙি যাব। এইটো অলপ ৰাঞ্চি হ'ব দি মাছখিনি আৰু এবাৰ লৰাই দিওঁ। আৰু 1 মিনিটমান ভাজি মাছটো হৈ যাব। মাছ ভজা হৈ গ'ল। মই তৰকাৰীখিনি বনাওঁ। কেৰাহীটো গৰম হৈ গৈছে, তেল দি দিওঁ। তেলখিনি গৰম হৈ মই জিৰাকেইটা দি দিছোঁ আৰু তেজপাত আৰু এইখিনি আদা নহৰু সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। পিঁয়াজৰ সৈতে একেলগে পেষ্টখিনি অলপ ভাজি লওঁ। ৰঙা হোৱালৈকে ভাজি লওঁ। মই এতিয়া আদা নহৰু পেষ্ট এটা আছিলে সেইটো দি দিছোঁ। এইখিনি শুকান জলকীয়া আৰু জিৰা ধনিয়া পেষ্ট।
অলপ ইয়াত মই বিলাহী পেষ্টখিনি দি দিছোঁ। গেছটো অলপ মিডিয়াম ফ্লেম কৰি দিব, নহ'লে মছলাখিনি জ্বলি যাব। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দিম। আৰু এইখিনি হালধি। মছলাখিনি আৰু অকণমান পানীটো শুকাই যোৱালৈকে ভাজি লওঁ। মছলাখিনি ৰেডি হৈ গৈছে। ইয়াত মই আলুখিনি দি দিছোঁ। মই 1 মিনিট সময় সিজিব ঢাকি দিম আলুখিনি। এয়া 1 মিনিট হৈ গৈছে। হৈ গৈছে। মই সজনাখিনি দি দিছোঁ। এইখিনি মই গৰম পানী দিব। ঢাকি দিছোঁ মিডিয়াম। ইয়াৰ 1 মিনিট হৈ গৈছে।
ইয়াৰ আধা মিনিট সময় থাকি থওঁ। মোৰ আধা মিনিট সময় হৈ গ'ল। আধা মিনিট সময় হৈ গৈছে। আধা মিনিট সময় হৈ গৈছে। মই হাই ফ্লেম কৰি দিম। কৰি ইয়াত গৰম পানী দি দিছোঁ। গৰম পানী দি দিছোঁ। লাহে লাহে লৰাই দিম। এইখিনি মতে 5 মিনিট সময় ঢাকি থ'ম। হাই ফ্লেমত উতলিব দিম। মই 5 মিনিট সময় ঢাকি থ'ম, উতলিব দিম। মই এতিয়া 5 মিনিট সময় ঢাকি থ'ম, হাই ফ্লেমত উতলিব দিম। তাৰ পাছত মই চব্জিখিনি লৰাই দিম এবাৰ। এই 5 মিনিটৰ পিছত চব্জিখিনি লৰাই দিম এবাৰ। ইয়াত মই এতিয়া মাছখিনি দি দিম। এইখিনি আৰু মই 2 মিনিট সময় উতলিব দিছোঁ। ইয়াৰ চব্জি 2 মিনিটৰ পিছত হৈ গৈছে। এইখিনি মই লৰাই দিছোঁ। ইয়াত মই অলপ মানখিনি দি দিছোঁ। সৰিয়হৰ চব্জিত মানখিনি দিলে বৰ টেষ্টি হয়, চেণ্টটো ভাল আহে। এইখিনি আৰু মই 1 মিনিট সময় ঢাকি দিম সিজিবৰ কাৰণে। মোৰ চব্জি হৈ গৈছে। হৈ গ'ল চব্জি। নিমখটো চাই লওঁ অলপ। ধুনীয়া জোখত আছে। হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। তৰকাৰী হৈ গ'ল, খাবলৈ বাঢ়িছোঁ। মোৰ তৰকাৰী খাবলৈ। আৰু যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।